নমস্কাৰ সকলোকে আৰু ফ্ৰুইট চালাড কেনেকৈনো বনাই আহকচোন আজি আমি শিকো। আৰু ইয়াৰ বাবে সকলো ধৰণৰ ফ্ৰুইটছবিলাক যোগাৰ কৰি ল'ব। আৰু ইয়াত মই আপেল, কল আৰু বেদনা লৈছোঁ ধুনীয়াকৈ। আৰু ইয়া হৈছে কাপত মোৰ মোৰ কাপত আছে এই যে বাটাৰ বনাইছিলোঁ, সেই বাটাৰ বনোৱা সেই চামনিৰ ক্ৰীম। আৰু মই বাতিটোত লৈছোঁ ইয়াত ড্ৰাই ফ্ৰুটছ, আপোনাৰ ঘৰত যিটো এভেইলেবল আছে সেইটোৱে ল'ব বাৰু। আৰু মোৰ হাতত এয়া খিচমিচো মই লৈছোঁ। আৰু এয়া হৈছে এবাটি গাখীৰ, কেঁচা গাখীৰ আৰু গৰুৰ গাখীৰ লৈছোঁ। আৰু এইটো হৈছে কাষ্টাৰ্ড পাউডাৰ। আৰু এই কাষ্টাৰ্ড পাউডাৰটোৱে এইটো বস্তুৰ মেইন ইনগ্ৰেডিয়েণ্টছ হৈছে। আৰু এইটো দোকানত বহুত সোনকালে বিচাৰিলে পাই যায়। আৰু ইয়াৰ দামো মাত্ৰ 35 টকা, বেছি নালাগে, মাত্ৰ 2 চামুচ দিলেই যথেষ্ট। আৰু এই গাখীৰ আৰু এই পাউডাৰখিনি মই এছাইড কৰি থ'ম আৰু ফলখিনিও মই ধুনীয়াকৈ কাটি ল'ম। আহকচোন আমি ফটাফট ট্ৰাই কৰোঁ। আৰু ইয়াক গাখীৰ আৰু কাষ্টাৰ্ড পাউডাৰ 2 চামুচ মই ধুনীয়াকৈ মিহলি কৰি পেলাই এয়া মই কেৰাহীত মই গাখীৰ ঢালি দিছোঁ। আৰু তাতে আধা কাপ চেনিত এই মিশ্ৰণখিনি যে তৈয়াৰ কৰিলোঁ তাৰে অলপ অলপকৈ গুলি আছোঁ আৰু লৰাই আছোঁ। যেতিয়া অলপমান গোটা ডাঠ গ্ৰেভিৰ নিচিনা হ'ব, ইয়াত আমি বেদনা, কল, কাটি লোৱা আপেল, সকলো ধৰণৰ ড্ৰাই ফ্ৰুটছ কাটি পেলাই ইয়াত চব তাহাত মিহলি কৰি ঢালি দিম। আৰু এই যে মিশ্ৰণটো আছে এইখিনি ঠাণ্ডা হোৱাৰ পিছত ইয়াত ধুনীয়াকৈ ঢালি দিম। আৰু ইয়াত দিম মই সেই ক্ৰীমখিনি। আৰু ইয়া আমাৰ ৰেডি হৈ গ'ল ধুনীয়া। আৰু আপোনালোকে বনাই চাই মোক কমেণ্ট কৰি জনাব।